এখন ভাওনা নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই সুৰজিত দাস আৰু আজি আছে আমাৰ গাঁৱত ভাওনা আছে মানে আজি হৈ গ'ল দশমী আৰু লগতে আছে মহাপুৰুষ শংকৰদেৱৰ 577 সংখ্যক জন্ম জয়ন্তী তো তাৰ উপলক্ষে আমাৰ গাঁৱত আজি ভাওনা পাতিছে সেইকাৰণে অলপ দেৰিকৈ শোভাযাত্ৰা আৰম্ভ হ'ব সেইকাৰণে গা পা ধুই আজৰি হৈ লৈছোঁ কাপোৰ কানি পিন্ধি এতিয়া শোভাযাত্ৰা 5-10 মিনিটমানৰ পাছত আৰম্ভ হ'ব যাম এতিয়া নামঘৰলৈ বহুত গৰম পৰিছে কাৰণে আমাৰ বহিলোঁ এতিয়া আপোনালোকক দেখুৱাম আকৌ সেইটো আমাৰ গাঁৱৰ নামঘৰ আৰু গেটখন আৰু আজি ভাওনা আছে এইখন ভাওনা সেইবিলাক আমাৰ জুবিন দাৰ ফটো লাগি আছে শোভাযাত্ৰা কৰি হৈ গ'ল এতিয়া অলপমান ঘৰলৈ আহিলোঁ বৰ ৰ'দ দিছে গৰম উঠিছে সেইকাৰণে অকণমান ঘৰলৈ গুচি আহিলোঁ এতিয়া ঘৰতে অকণমান ৰৈ একেবাৰে গধূলিকৈ যাম মানে গধূলিকৈতো গুণমেলা আছে গুৰু জয়ন্তী তো গুণমেলা চবতকৈ ভাল লাগে তাৰ আপোনালোকক দেখুৱাম কেনেকুৱা লাগে আপোনালোকেও ক'ব তাৰপৰা গুণমেলা পাছতে আছে ভাওনা তাৰপৰা একেবাৰে আপোনালোকক ভাওনা দেখুৱাম আৰু মানে যিমানকণ পাৰোঁ অকণমানকৈ গোটেইখনটো নোৱাৰোঁ ন সেইখন দেখুৱাম আৰু হ'ব One eternity later. তো আকৌ চুৰিয়া কুৰ্তা পিন্ধি ওলাই আহিলোঁ এতিয়া গুণমেলা এইফালে আৰম্ভ হ'লেই লাহেকৈ ওলাই আহিছোঁ এতিয়া আকৌ আপোনালোকৰ নামঘৰ পৰিৱেশ দেখুৱাম এতিয়া বেছি ভাল লাগিব সেইখিনি চাব আপোনালোকে
চাব ওলাইছোঁ এতিয়া বতৰ ৰাইজ লেতেৰা কৰিলে নহয় মই ধৰিবই পৰা নাই কৰিব বেয়া বৰষুণ দি দিলে ৰাস্তা পদূলি পিছল হৈ গ'ল এই অৱস্থা নাই এইটো হৈছে আমাৰ ৰাস্তা অহা যোৱা কৰা ৰাস্তা এইটো নহয় আহিবলৈ একেবাৰে ইচ্ছা নাই তথাপিও আহিছোঁ আৰু One eternity later.